Everyone, welcome back to my YouTube channel. আপোনালোকক মই মোৰ পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। অলপ বজাৰ কৰিবলৈ আমি দুটা গৈছিলো। গাইস, আনএক্সপেক্টেড বস্তুটো হৈছে এটো। আপোনালোকৰ মনত আছে যে মোৰ ক্ৰক্স আনিছিলে বৰপেটা গৈ গলে। মই লৈছো মটন ৰঙা জুচ, তাৰ কাৰণে মই লৈছো আধা কিলো মটন। কখিনি আপ দি দিছো। মটন গ্ৰেভি ৰেডি হৈ গল। আৰু মই এতিয়া বনাম অলপ পোলাও। ইয়াৰ কাৰণে মই এটা কুকাৰত ৰিফাইন তেল দিছো, তাত দুখিলা তেজপাত দিছো। আৰু এয়া মোৰ আজিৰ প্লেটাৰ ৰেডি হৈ গ'ল। ইয়াতে আছে মটন, পোলাও আৰু কেইটুকুৰামান পনীৰ। আৰু আজি গৈছিলো অলপ বজাৰ কৰিবলৈ। আমি দুটা গৈছিলো, তাৰ পৰা অলপ কিবা বজাৰ কৰি অনা হ'ল আৰু লগতে এটা মানে আনএক্সপেক্টেড বস্তুও অনা হ'ল আৰু আপোনালোকক দেখাই আছো কি কি অনা হ'ল, চাই থাকক। গাইজ, আনএক্সপেক্টেড বস্তুটো হৈছে এইটো, আৰু এইটো এটা বাজাজৰ অটিজি হয়। এইটো একো অনা প্লেনিং নাছিলে আৰু এইটো এতিয়া অপেনিং কৰিম। জাষ্ট দেখিলে আৰু মানে লৈ লোৱা হ'ল। আৰু মোৰ চেনেলটো যিহেতু ৰেচিপি আহি থাকে কিবা কিবি, তাকে ভাবিলোঁ অকণমান আৰু যদি কিবা বেটাৰ কৰিব পৰা যায় দেন ভালেই হ'ব। আৰু এইটো এতিয়া আৰু মেইন বস্তুটো হৈছে এইটো এটা বাজাজৰ অটিজি হয়, 16 লিটাৰৰ। ইয়াৰ ভিতৰটো এইটো। ইয়াৰ আৰু এখন ট্ৰে আছে, এখন বাকচত আছে। আৰু এয়া মই যেতিয়া ইউজ কৰিম তেতিয়া দেখুৱাম। এইটো হৈছে আপোনাৰ টাইমিং ছেটটো হৈছে, এইটো আপোনালোকৰ টেম্পাৰেচাৰটো, আৰু এইটো আৰু গোটেই। আৰু এইবিলাক কিবা কিবি বজাৰ কৰা হ'ল। আৰু এইটো এটা আইৰণ, এইবিলাক কিবা কিবি বজাৰ কৰা হ'ল। আৰু ভাল বেছিকৈ খুলি মেলি নেদেখুৱাম, কাৰণ এইবিলাক বেছিকৈ গিফ্টৰ বস্তু আছে, সেইকাৰণে থাকক এইবিলাক। আৰু এটা নতুন বস্তু এইটো। আপোনালোকৰ মনত আছে চাগে মোৰ ক্ৰক্স আনিছিলে বৰপেটা গৈ পেলাই, আৰু দুযোৰ ক্ৰক্স লোৱা হ'ল। 2000 years later. এতিয়া মই বনাব লৈছো মটন ৰঙা জুচ, তাৰ কাৰণে মই লৈছো আধা কিলো মটন। আৰু এতিয়া কেনেকৈ বনাম প্ৰচেছটো এতিয়া মই এখন কেৰাহী লৈছোঁ আৰু তাত মিঠাতেল দি লৈছোঁ। আৰু এয়া কাটি থোৱা পিঁয়াজ, আৰু এই ডিছখনত আছে অলপ চপ কৰি থোৱা আদা নহৰু আৰু বিলাহী, কেইখিলামান তেজপাত আৰু এয়া লং, ইলাচি, ডালচেনি। এতিয়া কেৰাহীখনত মই পিঁয়াজখিনি দি ল'লোঁ আৰু এইখিনি গল্ডেন ব্ৰাউন নোহোৱালৈকে ভালদৰে লৰাই থাকিম। এতিয়া পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱাৰ পিছত মই আদা নহৰু চপ কৰি থোৱাখিনি তাত দি দিছোঁ আৰু ভালদৰে ইয়াৰ পৰা এটা কেঁচা গোন্ধ নোযোৱালৈকে লৰাই থাকিব। আৰু ইয়াতে মই অলপ ব্যৱহাৰ কৰিছোঁ হালধি, আৰু অলপ ব্যৱহাৰ কৰিছোঁ জিৰা ধনিয়াৰ পাউডাৰ। আৰু এইখিনি পুনৰ ভালদৰে লৰাই থাকিব যেতিয়ালৈকে ইয়াৰ পৰা নহৰুৰ কেঁচা গোন্ধটো নাযায়। এতিয়া মই মাংসখিনি ইয়াত দি দিছোঁ। আৰু মাংসখিনি দি পুনৰ ভালদৰে 2-3 মিনিটমানৰ কাৰণে লৰাই ল'ব। আৰু এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিছোঁ। আৰু 5 মিনিট ঢাকি লোৱাৰ পিছত এয়া দেখিব পাৰিছে অলপমান সিজিছে মাংসখিনি, আৰু ইয়াৰ পৰা এটা ধুনীয়া স্মেল ওলাইছে। আৰু মই এতিয়া ইয়াত দি দিছোঁ 2টা কাটি থোৱা বিলাহী, আৰু ভালদৰে লৰাই লৈছোঁ। আৰু ইয়াত ব্যৱহাৰ কৰিছোঁ মটন মছলা 1 চামুচ, আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ 1 চামুচ,
আপোনালোকে মছলাবোৰ আপোনালোকে আৰু কম বেছি পৰিমাণ দিব পাৰে মই মোৰ নিজৰ জোখমতে দিছোঁ আৰু দুটা গোটা জলকীয়া দি দিছোঁ আৰু এতিয়া মই অলপ গোটা মছলা ৰোষ্ট কৰি পেলাই খুন্দি লৈ পেলাই মাংসখিনিত দি দিছোঁ আৰু পুনৰ ভালদৰে লৰাই লৈছোঁ আৰু এতিয়া প্ৰায় 10 মিনিটমান কুক কৰি মই আকৌ ভালদৰে লৰাই লৈছোঁ ইয়াৰ পৰা এটা ধুনীয়া গোন্ধ ওলাইছে আৰু এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিছোঁ এটা কেপচিকাম আৰু ইয়াত মই দিছোঁ এতিয়া অলপ গৰম মছলা আৰু দিছোঁ অলপ জালুকৰ গুড়ি আৰু ভালদৰে লৰাই লৈছোঁ এতিয়া মই ইয়াত ব্যৱহাৰ কৰিছোঁ গৰম পানী আৰু যিহেতু জানেই মাটন সিজিবলৈ অলপ টাইম লাগে সেইকাৰণে মই কুকাৰত মাংসখিনি দি পেলাই ইয়াত এটা চিটি মৰাই ল'ম আৰু মাংসখিনি ভালদৰে কুক হৈ যাব এতিয়া মই কুকাৰত মাংসখিনি দি দিছোঁ আৰু হুইচেল লগাই দিছোঁ এয়া এটা চিটি মাৰিলে আৰু মাংসখিনি হৈ গ'ল মাংস ৰেডি হৈ গ'ল আৰু ইয়াৰ পৰা সঁচাকৈ এটা বৰ ধুনীয়া স্মেল ওলাইছিলে আপোনালোকে এবাৰ ট্ৰাই কৰিব ঘৰত যদি ৰেচিপিটো ভাল পাইছে আৰু ইয়াতে মই অলপ দিছোঁ ধনিয়া আপোনালোকে কাসুৰি মিঠিও দিব পাৰে আৰু এয়া মাটন গ্ৰেভি ৰেডি হৈ গ'ল আৰু মই এতিয়া বনাম অলপ পোলাও ইয়াৰ কাৰণে মই এটা কুকাৰত ৰিফাইন তেল দিছোঁ তাত দুখিলা তেজপাত দিছোঁ আৰু দুটা ইলাইচি দিছোঁ আৰু অলপ দালচেনি দিছোঁ আৰু এটা জাবিত্ৰী দিছোঁ আৰু এইখিনি ভালদৰে লৰাই লৈছোঁ আৰু এয়া ভেজিটেবল দেখা পাইছে ইয়াত অলপমান বিন লৈছোঁ অলপ আদা নহৰু লৈছোঁ এতিয়া মই পিঁয়াজখিনি ইয়াতে দি দিছোঁ আৰু পিঁয়াজখিনি অলপ ব্ৰাউন কালাৰ নোহোৱালৈকে লৰাই দিছোঁ আৰু এতিয়া মই ইয়াতে দিছোঁ আদা নহৰু পেষ্টখিনি আৰু আকৌ ভালদৰে লৰাই লৈছোঁ এতিয়া মই ইয়াতে দিছোঁ এটা কেপচিকাম সৰু সৰুকৈ কাটি থোৱা আৰু এটা গাজৰ আৰু কেইডালমান বিন আৰু এইখিনি অলপ কুক হোৱালৈকে ভাজি ল'ম আৰু ইয়াতে মই এতিয়া আন্দাজ মতে নিমখ দিছোঁ আৰু চেনি দিছোঁ আপোনালোকে যিমান মিঠা খায় সেই অনুযায়ী চেনি দিব আৰু মই ইয়াতে এতিয়া দিছোঁ জহা চাউল মই চাউলখিনি আধা ঘণ্টাৰ কাৰণে তিয়াই ৰাখিছিলোঁ আৰু এতিয়া মই চাউলখিনি ইয়াতে দি দিলোঁ আৰু চাউলখিনি দিয়াৰ পিছত অলপ লাহেকৈ লৰাব লগা হয় কাৰণ নহ'লে চাউলটো ভাগি যোৱাৰ চান্স থাকে আৰু অলপ লৰাই পেলাই মই ইয়াতে পানী দি দিছোঁ আৰু পোলাওত সাধাৰণতে ভাততকৈ অলপ কমকৈ দিব লাগে পানী জাষ্ট চাউলখিনি ডুবি থাকিলে হৈ যায় আৰু মই ইয়াৰ ওপৰতে ব্যৱহাৰ কৰিম অলপ ঘিউ আৰু ঘিউ দিলে তাৰ পৰা এটা বৰ ধুনীয়া ফ্লেভাৰ ওলায় আৰু ইয়াৰ মই চিটি লগাই দিছোঁ আৰু যেতিয়া ইয়াৰ পৰা এটা চিটি মাৰিব তেতিয়া আপোনালোকে গেছটো বন্ধ কৰি দিব আৰু এয়া মোৰ আজিৰ প্লেটাৰ ৰেডি হৈ গ'ল ইয়াতে আছে মাটন পোলাও আৰু কেইটুকুৰামান পনীৰ ৰোষ্ট কৰি লৈছোঁ মই আৰু ইয়াতে আছে অলপ মিঠা দৈ আৰু ৰেচিপিটো খুব ধুনীয়া হৈছিল আপোনালোকেও ঘৰত এবাৰ ট্ৰাই কৰি চাব